আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নলেজ হাউচ আছাম। নমস্কাৰ, নলেজ হাউচ আছামলৈ সকলোকে স্বাগতম। আজি লৈ আহিছোঁ 5টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। স্কিপ নকৰি গোটেই ভিডিঅ'টো ভালদৰে চাব, তেতিয়া ভালদৰে প্ৰশ্নসমূহ বুজি পাব। এতিয়া প্ৰথম প্ৰশ্নটো আছে যে তলৰ কোনটো মৌলিক সংখ্যা। এতিয়া মৌলিক সংখ্যা কি? মৌলিক সংখ্যা হ'ল কি যে যাৰ উৎপাদক দুটা, আৰু সেইটা কি? এটা হ'ব 1 আৰু ইটো হ'ব সংখ্যাটো নিজে। ঠিক আছে, তাক আমি মৌলিক সংখ্যা বুলি কওঁ। যাৰ উৎপাদক দুটা থাকে, এটা 1 আৰু আনটো হৈছে সি সংখ্যাটো নিজে, অৰ্থাৎ তাক আন সংখ্যা কি হ'ব নোৱাৰিব, হৰণ হ'ব নোৱাৰিব। এতিয়া 4, 5, 9টো চাওক। এই কথাখিনি আপুনি ইয়াৰ নেক্সট প্ৰশ্নটো ভালদৰে বুজি পাব। আমি ইয়াত কিছুমান গ্ৰেমেটিকেল টেকনিক ইউজ কৰিব লাগিব। ইয়াত কি আছে? 4, 5, 9, 4, 5, 9। এতিয়া এইটো অইন সংখ্যাই হৰণ নহয় নেকি, আমি কেনেকৈ গম পাম? এইকেইটা আমি যোগ কৰি চাওঁ। 4 পাছে 9, 9 18। আমি গোটেইকেইটা যোগ কৰি পেলাই কিমান পালোঁ? 18 পালোঁ। 18টো কিহে হৰণ হয়? 18টো 3য়ে হৰণ হয়। 3য়ে 18ক যায়, ছবাৰ যায়। আমি কি গম পালোঁ যে এই সংখ্যাটো 1 আৰু সংখ্যাটো নিজেই, তাৰ বাহিৰেও 3ও কিন্তু ইয়াক হৰণ হৈ আছে। গতিকে নহ'ব, কাৰণ মৌলিক সংখ্যা হ'বলৈ হ'লে দুটা উৎপাদক লাগিব। এটা হ'ল সি নিজে আৰু আনটো হৈছে 1। যিহেতু ইয়াত 3 আছে, গতিকে ই মৌলিক সংখ্যা নহয়। তাৰপিছত আছে 103। এইটো আমি যোগ কৰি চাওঁ। এই সংখ্যাটো যাব পৰা কি সংখ্যা আছে? এই সংখ্যাটো যাব পৰা সংখ্যা বৰ্তমান বিচাৰি পোৱা নাই। আমি এইটো থৈ দিওঁ। ধৰি ল'লোঁ আমি এইটো কৰিব পৰা নাই, আমি ইয়াক এনেকৈ থৈ দিওঁ। আমি চাওঁ 471। 471টো চাওঁ। 7 1 8, 8 4 12। এতিয়া 12 যদি যোগ কৰি পেলাই আমি পাইছোঁ 12। এতিয়া 12 কিহে হৰণ হয়? 3য়ে হৰণ হয়। গতিকে আমি কি গম পালোঁ যে ইও মৌলিক সংখ্যা নহয়, কাৰণ ইয়াৰো কি আছে? 3 এটা উৎপাদক আছে, কিন্তু হ'ব লাগিব দুটাহে। এতিয়া চাওঁ 142। যদি লাষ্টৰ সংখ্যাটো যুগ্ম সংখ্যা হয়, মানে 2 হওক, 4 হওক, 6 হওক, তেতিয়া তাৰ সদায় 2ৰে বিভাজ্য হয়। গতিকে আমি কি গম পালোঁ যে এই সংখ্যাটো কি নহয়? মৌলিক সংখ্যা নহয়, যিহেতু ইয়াৰ কি আছে? 2 এটা উৎপাদক আছে। যিহেতু এই তিনিওটা আমি গম পালোঁ যে মৌলিক সংখ্যা নহয়, গতিকে এনচাৰটো কি হ'ব? যে এনচাৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যিহেতু 103 হৰণ কৰিব পৰা কোনো সংখ্যা নাই। 103 1 আৰু সি সংখ্যাটো নিজে, যিহেতু ইয়াৰ উৎপাদক দুটা, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আমি লগতে জানিব লাগিব যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? যে আটাইতকৈ সৰু মৌলিক সংখ্যা যদি আহে, তেতিয়া আমি কি লিখিম? 2, কাৰণ 2 উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে, তাৰ বাহিৰে তাৰ কোনো উৎপাদক নাই। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। তেনে ব'লক আমি নেক্সট প্ৰশ্নলৈ যাওঁ। আমাক আৰু এটা প্ৰশ্ন দিছে। ইয়াত কৈছে যে এটা আয়তৰ যিটো দিশ হ'ব দেই, যিটো দিশ সেইটো কি কৈছে? যিটো প্ৰস্থ, যিটো দিশ সেইটো প্ৰস্থৰ দুগুণ বুলি কৈছে। আৰু যদি প্ৰস্থটো 20 চেণ্টিমিটাৰ, তেন্তে আয়তটোৰ পৰিসীমা কিমান হ'ব? আমাক কি ক'লে? ইয়াত আমাক প্ৰস্থ মানটো দি দিছে, হয়নে? আমাক ইয়াত প্ৰস্থ মানটো দি দিছে। আৰু প্ৰস্থ মানটো আমাক কি বুলি কৈছে? 20 চেণ্টিমিটাৰ বুলি কৈছে। প্ৰস্থ মানটো 20 চেণ্টিমিটাৰ। তেওঁ কি ক'লে? যে যিটো দিশ হ'ব সেইটো প্ৰস্থৰ দুগুণ হ'ব, মানে কিমান হ'ব? 40। আমি ইয়াৰ পৰা কি গম পালোঁ? যে যিটো প্ৰস্থ, ইংলিছত বি বুলি লিখিছোঁ হা, তো বি মানটো কিমান হ'ব? 20। আৰু যিটো দিঘ, হয়নে? দীঘৰ মানটো এল বুলি কয় ইংলিছত, হয়নে? লেন্থ। গতিকে ইয়াৰ মানটো কিমান হ'ব? যিহেতু দুগুণ বুলি কৈছিল, গতিকে 20ৰ দুগুণ হৈ গ'ল আপোনাৰ 40। এতিয়া আমাক কৈছে পৰিসীমাটো উলিওৱা। তো আয়তৰ পৰিসীমা সূত্ৰ কি? 2 পূৰণ দিঘ যোগ প্ৰস্থ, হয়? 2 পূৰণ দিঘ যোগ প্ৰস্থ। গতিকে ইয়াতে মানটো উলিয়াওঁ। 2টো 2 লগত আছেই। ব্ৰেকেটৰ ভিতৰত কি আছে? এলৰ মান আমি কিমান পাইছিলোঁ? 40। আৰু প্ৰস্থ মান কিমান পাইছিলোঁ? 20। এতিয়া এই দুটা যদি আপুনি চাই, ব্ৰেকেটৰ ভিতৰত এটা যোগ আছে, হয়নে? আৰু ব্ৰেকেট আছে মানে পূৰণ। 40ৰ লগত 20টো যোগ কৰিলে কিমান হ'ব? 60। এতিয়া দুইটা যি পূৰণ কৰে, 60ৰ লগত যদি 2 পূৰণ কৰোঁ, আমি কিমান পাম? 120। গতিকে এনচাৰটো কোনটো হ'ব? এনচাৰ চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ধন্যবাদ। এতিয়া আমাক প্ৰশ্ন দিছে, হৰিয়ে প্ৰতিদিনে এখন কিতাপ 1/4 পঢ়ে। প্ৰতিদিনে 1/4 পঢ়ে। আৰু কৈছে যদি কিতাপখন পঢ়োঁতে সৰ্বমুঠ 6 দিন লাগে, যদি কিতাপখন পঢ়োঁতে সৰ্বমুঠ 6 দিন লাগে, তেন্তে কিতাপখন পঢ়োঁতে মুঠ কিমান ঘণ্টা লাগিছিল? তো এদিনত টোটেল কেইদিন পঢ়ে? 6 দিন। এদিনত পঢ়ে 1/4 তাৰপিছত আমি ইয়াত কৰি ল'ম 1/4 হ'ল 1/4। তো ইয়াত আমাক কেইদিন পঢ়ে বুলি কৈছে? তেনেকৈ 6 দিন পঢ়ে। এতিয়া এইটো আমি কি কৰিম? মিশ্ৰ ভগ্নাংশটো নাইকিয়া কৰিম। কেনেকৈ কৰিম? তলৰ সংখ্যাটোৰ লগত এই সংখ্যাটো আমি পূৰণ কৰিম। পূৰণ কৰি যি মানটো পাওঁ, সেই মানটোৰ লগত ওপৰ সংখ্যাটো যোগ কৰিম। তো 4 × 4, 4 × 4, 4 লগত 3 যোগ কৰিলে কিমান হ'ব? 7 হ'ল। এইফালে 6 আছে।
এতিয়া চাব এইটো তলৰ সংখ্যা তলৰ হিচাপে থাকিল, এই দুইটা হৈছে ওপৰৰ সংখ্যা, গতিকে ওপৰৰ সংখ্যা দুটা আমি কি কৰিম পূৰণ কৰিম। 7 6 গুণ কিমান 42 হ'ল। এতিয়া কাটাকুটি যায় নেকি, যিহেতু 42ক 2 যায় 21 বা আমি ইয়াক 2 কাটিছোঁ গতিকে তলটোকো 2 কাটিম, তো 2 এইটো কেইবা যাব দুবাৰ, এনচাৰটো কি পালোঁ 2 ভাগৰ 21। ইয়াক আমি মিশ্ৰ ভগ্নাংশ দিম, যিহেতু ইয়াতো মিশ্ৰ ভগ্নাংশত আছিল গতিকে ইয়াক আমি মিশ্ৰ ভগ্নাংশ দিম। কিমান যাব চাওক 2 আছেই, 21ক যাব পৰা 2 কি সংখ্যা আছে ওচৰ চাপিব পৰা 2 10 গুণ 20, 21 হ'বলৈ কিমান বাকী থাকিল, যদি 21ৰ পৰা আমি 20টো বাদ দিওঁ তেনে থাকিব কিমান 1, গতিকে এনচাৰটো কিমান পালোঁ 10 সমস্ত 2 ভাগৰ 1। এনচাৰটো ক'ত আছে এইটো চাওক, অপশ্যন এটো মানে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্ন দিছে, যদি দুটা সংখ্যাৰ বৰ্গৰ যোগফল 261 আৰু ইয়াৰে এটা মান 15 তেন্তে আনটো মান কিমান আমাক সুধিছে। তো ইয়াত আমাক কি কৰিছে যে বৰ্গৰ যোগফলটো 261, তো দুটা সংখ্যাৰ যিটো বৰ্গৰ যোগফল সেই বৰ্গৰ যোগফলটো আমাক কি বুলি কৈছে 261 বুলি কৈছে, 261 হ'ল। তো ইয়াত যদি আপুনি চাই এই মানটো আমি এটা মান আমাক 15 কৈছোঁ, এই মানটো আমি 15 বুলি ধৰি লওঁ। তো আমাক কি কৈছে যিহেতু বৰ্গ বুলি কৈছে আমি 15টো স্কুৱেৰ কৰিম, আৰু আনটো মান আমাক সুধিছে, তো আনটো মান ধৰি ল'লোঁ বি মানটো আমি নাজানো, হ'ল 261। 15 দ্বাৰা যদি স্কুৱেৰ কৰোঁ কিমান পাম 225, বি মানটো আমি নাজানো হয়, ইয়াত থাকি গ'ল 261। তো এতিয়া এইটো বি স্কুৱেৰ হয়, তো এইফালে আছে প্লাছ, এই চাইডে আহিলে কিমান হ'ব মাইনাছ। 261ৰ পৰা যদি আমি 225টো বি কওঁ তেন্তে আমাৰ কিমান পাম আমি এনচাৰটো পাম 36। এতিয়া আমাৰ ইয়াৰ মানটো বি স্কুৱেৰটোহে 36, আমাক লাগিব বি মানটো হয়, আমাক লাগিব বি মান, বি স্কুৱেৰ মানটো আমাক নালাগে। তো বি মানটো কিমান হ'ব, যদি 36ৰ আমি বৰ্গমূল দিওঁ তেন্তে কিমান পাম বাৰু, আমি জানো যে যদি 6 দুটা আমি পূৰণ কৰোঁ তেতিয়া আমি কি পাওঁ 36 পাওঁ, গতিকে এনচাৰটো কিমান হ'ব 6। তো ইয়াৰ শুদ্ধ এনচাৰটো কিমান হ'ব এনচাৰ 6, অৰ্থাৎ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় আহি থকা দেখা যায়। ইয়াত দিছে যে তলৰ কোনটো 3ৰে বিভাজ্য। আমি কিছুমান কথা এইখিনি জানিব লাগিব দেই, কেৱল 3য়ে নহয় 5নো কেতিয়া যায় বা 2নো কেতিয়া যায় সেইখিনি জনাটো অতি প্ৰয়োজন। এইখিনিতে আপোনালোকক কৈ থওঁ, যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আমি এনেকুৱা ভিডিঅ' লগতে ৰিজনিং জিকে হিষ্ট্ৰীৰ ওপৰতো আমি বিভিন্ন ধৰণৰ ভিডিঅ'ছবিলাক দি আছোঁ, গতিকে ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। ইয়াত কৈছে 3ৰে বিভাজ্য। আমি জানিব লাগিব এটা কথা, যদি শেষৰ মানটো 6 বা 4 বা 2 মানে যিবিলাক নেকি যুগ্ম সংখ্যা, যদি শেষৰ যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে সেই সংখ্যাটো কিহে যায় 2য়ে যায়। লাষ্টৰ অংকটো যদি যুগ্ম সংখ্যা যায় তেতিয়াহ'লে সেইটো 2য়ে যায়, হ'বনে? আৰু লাষ্টত যদি 5 থাকে বা 0 থাকে তেতিয়াহ'লে কিহে যাব সদায় 5ৰে যাব, হ'ব। এতিয়া কথাটো কি, আমাক কৈছে যে 3ৰে বিভাজ্য, আমাক সেইটোৱে সুধিছে 3ৰে বিভাজ্য কেতিয়া হ'ব, হয়নে? এতিয়া 3ৰে কেতিয়া বিভাজ্য হ'ব, আমি ইয়াত যিকেইটা মান দিয়া আছে সেই মানকেইটা আমি যোগ কৰি চাব লাগিব। ইয়াত আমাক কি দিছে 2 দিছে, 8 দিছে, 5 দিছে, 4 দিছে, 6 দিছে। আমি গোটেইটা যোগ কৰি চাওঁচোন, 2 8 10, 10 5 15, 15 4 19, 19 6 25, যোগ কৰি আমি কিমান পালোঁ 25। কিন্তু আপোনালোকে চাব আমি 25ক 3ৰে হৰণ কৰিব পাৰোঁ নেকি, নোৱাৰোঁ, 3টো 25ক নাযায়। গতিকে আমি কি গম পালোঁ যে এই যিটো মান এই মানটো কি নহয় যে 3ৰে বিভাজ্য কিন্তু নহয়। নেক্সটটো আমি চাওঁ 2 7 3 6, এতিয়া যোগ কৰি চাওঁ, 7 2 9, 9 3 12, 12 6 18, আমি যোগ কৰি কিমান পালোঁ 18। এতিয়া 18টোতো 3য়ে যায়, 3 6 18, যিহেতু যোগ কৰি পোৱা মানটো 3ৰে হৰণ হয় গতিকে এই মানটো কি হ'ব 3ৰে বিভাজ্য হ'ব। ঠিক আছে, আমি কি কৰিম গোটেইকেইটা যোগ কৰিম, যোগ কৰি যিটো মান পাম সেই মানটো যদি 3ৰে হৰণ হয় তেতিয়া সেই মানটো কি হ'ব 3ৰে বিভাজ্য হয়। যদি আপোনালোকক কয় যে 5ৰে কেতিয়া বিভাজ্য হ'ব, তেতিয়া চাব লাষ্টৰ যিটো মানটো ধৰি ল'লোঁ 2 4 4 2 5 2 2 4 0, লাষ্টৰ মানটো যদি 0 থাকে বা লাষ্টৰ মানটো যদি 5 থাকে চকু মুদি লিখিব পাৰিব যে সেই মানটো কি যাব 5ৰে হৰণ যাব। লাষ্টৰ মানটো যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে আমি ক'ব পাৰিম যে সেই মানটো কিহে যাব 2ৰে যাব। কিন্তু 3ৰ ক্ষেত্ৰত কি, যেতিয়া গোটেইকেইটা মান যোগ কৰিম আৰু সেই মানটো যদি 3ৰে হৰণ হয় তেতিয়াহ'লে কি হ'ব সেই মানটো 3ৰে হৰণ হ'ব। গতিকে ইয়াত আমি এনচাৰটো কি পালোঁ যে এনচাৰ বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰি ল'ব। আমি লগ পাম আন এটা ভিডিঅ', ঠিক আছে? তো তেতিয়ালৈ আহিছোঁ।
চাই থাকিব নলেজ হাউচ আছাম।